हेलो दोस्त नमस्कार अस्सलाम वालेकुम। আপুনি যে এটা গড় বনাই আছে, গড়টোত আপোনালোকে যে ৰডবিলাক জইন কৰি আছে, এনেকৈ বিলাক জইন কৰি আছে, ৰডবিলাক পোষ্টৰ ৰডবিলাক কেনেকৈ জইন কৰি আছে মিস্ত্ৰীবিলাকে, আৰু কেনেকৈ আপোনাৰ ৰডবিলাক জইন কৰিলে আপোনাৰ ইয়াত ভূমিকম্প আহিলেও কেতিয়াও আপোনাৰ পোষ্টবিলাক যে আপোনাৰ কেতিয়াও ফাটি নাযায় বা এনেকৈ ভাঙি নাযায় বা পোষ্টবিলাক যাতে কেতিয়াও নহয়, কেনেকৈ কাম কৰিলে আপোনাৰ প্ৰপাৰকৈ হ'ব বা স্কিল লেবাৰ আপোনাৰ কেনেকৈ কাম কৰিলে স্কিল মতে হ'ব, এইটো ভিডিঅ' চালে আপুনি ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজিবলৈ পাব যে আপোনাৰ বিমবিলাকত ৰডবিলাক কেনেকৈ বান্ধি আছে বা আপোনাৰ পোষ্টত কেনেকৈ ৰডবিলাক জইন দি আছে আৰু কিমান এমএমৰ ৰড আপোনাৰ কিমান ইঞ্চি বা কিমান ফুট আমাৰ জইন দি আছে, এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ধুনীয়াকৈ আইডিয়া পাই যাব। আমি ফাৰ্ষ্টত ক'ম যিবিলাক আমাৰ পোষ্ট আছে, পোষ্টৰ ৰড ধৰক আপোনাৰ 4টা ৰড আছে। মোৰ এইটো আমার হাতের আঙুলির 4টা আছে, ধরক আপনার পোস্টর রড 4টা আছে। 4টা রড যে আপনার একে জোখতে আমার সিধাকে কাটি দিয়ে, একে জোখতে দিয়ে কাটি দিয়ে আপনার পোস্টটো মিস্ত্ৰীবিলাকে বনাই আছে, তেনেহ'লে এইটো কাম একেবাৰে বেয়াহে কৰি আছে। আপোনাৰ পোস্টটো যেতিয়া ভূমিকম্প মাৰিলে আপোনাৰ ফাটি যাবলৈ চান্স আছে বা কেৰেক হৈ যাবলৈ চান্স আছে। সেইকাৰণে আপোনালোকে যেটো আমাৰ ৰডবিলাক আপ ডাউন আছে, ৰডবিলাক আপোনালোকে এটা ৰাখিলে আৰু এটা অলপ ওখ ৰাখিব, আৰু এটা অলপ চাপৰ ৰাখিব, আৰু এটা অলপ একেবাৰে সৰু ৰাখিব, হাতৰ আঙুলিৰ নিচিনা এনেকৈ আপোনালোকে আপ ডাউন কৰি ৰাখিব। আৰু আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যেটো আমাৰ শুদ্ধ চিন হৈ আছে, তেনেকৈ আপোনালোকে পাৰফেক্টকৈ যোনবিলাক দিব, এটা অলপ ওখ, এটা চাপৰ, এটা ধৰক আপোনাৰ 3 ফুট আছে আৰু এটা আপোনাৰ মিনিমাম 5 ফুট থাকিব লাগিব, 5 ফুট 4 ফুট 6 ফুট এনেকৈ আপোনালোকে আপ ডাউনকৈ পোষ্টৰ ৰডবিলাক আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। আপোনালোকে স্ক্ৰীনত যেনেকৈ দেখিবলৈ পাই আছে যেটো মোৰ শুদ্ধ চিন আছে, তেনেকৈ আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব। আই হোপ মোৰ কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। আৰু যিবিলাক ডিমৰ আমাৰ ৰড আছে, ডিমৰ ৰডবিলাকো আমাৰ এনেকৈ আপ ডাউন কৰিব। ধৰক এটা বিম ৰড যে ওপৰত আছে আৰু এটা তলত দিবলৈ ক'ব, আৰু এটা আগফালে দিবলৈ কৈ দিব মিস্ত্ৰীক। মিস্ত্ৰীয়ে কাম কেনেকৈ কৰি আছে আপোনালোকে নিজে ভালকৈ চাই ল'ব আপোনাৰ কামটো। আপোনালোকে ইঞ্জিনিয়াৰ মাতিব পাৰে, ইঞ্জিনিয়াৰ মাতি ভালকৈ কামটো চাই ল'ব আৰু ভাল স্কিল লেবাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে RCC ঘৰ বনালে আপোনালোকে ভালকৈ কিউৰিং কৰিব। কিউৰিংটো হ'ল মেইন। আমাৰ RCC ঘৰত আমাৰ 70% আমাৰ পানীহে লাগে। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বজাই দিব, আৰু কণ্টেণ্ট জনাব যে ভিডিঅ'টো আমাৰ কেনেকুৱা হৈছে আৰু আমাৰ কামবিলাক কেনেকুৱা আছে। আপোনালোকে ঘৰ বনাবলৈ বিচাৰে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে, আমি কামবিলাক শিকালেও। মোৰ ঘৰটো হ'ল নগাঁও। আপুনি যদি নগাঁৱৰ পৰা ভিডিঅ'টো চাইছে তেনেহ'লে কমেণ্ট কৰিব। প্লিজ নেক্সট ভিডিঅ'ত লগ হ'ব। থেংক ইউ ছ' মাছ।